Hello everyone, welcome and welcome back to my Smitahun Vlogs. আপোনালোক সকলো ভালে আছে নে? মোৰ বহুত বেছি ভাল। আৰু এতিয়া মই যাই আছো কলেজ। আজি বহুত দিনৰ মূৰত কলেজ যাবলৈ ওলাইছো। আসলতে ভালে লাগিছে কলেজ যাব পাই। বহুত দিন যোৱা নাছিল যে। আৰু এতিয়া মই খোজকাঢ়ি আছো। আধাতে টমটম গাড়ী পালো কিনে আহিলো ভিডিঅ' কৰা নহল আৰু এয়া মই এতিয়া উঠিলো গাড়ীত যাবলৈ। আৰু এইবোৰ গাড়ী উঠি যাওঁতে মই ভিডিঅ' কৰি গৈছোঁ। চাওকচোন সেউজীয়া ধাননি পথাৰখন ইমান ধুনীয়া সোণালী ৰঙেৰে ভৰপূৰ হৈ পৰিছে ন। আৰু এতিয়া মই এয়া পাই গ'লোঁ ভেপাঘাট চক। ভেপাঘাটৰ পৰা মই এখন টমটম ল'লোঁ আৰু এতিয়া মই গৈ আছোঁ। দেখিছেনে পুলিচবোৰে ডিউটি কৰি আছে। বেয়াই লাগে ন, কিন্তু উপায় নাই, সকলোৰে ডিউটি পালন কৰিব লাগিব, নিজৰ নিজৰ কৰ্ম কৰিছে যিহেতু, নহয় জানো। আৰু এয়া মই এতিয়া গৈ আছোঁ। কমেণ্ট কৰিব আচলতে সকলোৱে তুমি চুলিবোৰে লাৰি থাকা, কিন্তু উপায় নাই গাইজ, মোৰ আচলতে মেনিয়া হৈ গৈছে, সেইকাৰণে আহেই মানে বেয়া নাপাব। আৰু মোৰ মাতটো হৈছে মানে ভইচটো বহুত বেছি বেয়া হৈ আছে পানী লগাৰ কাৰণে, সেইবোৰ গুৰুত্ব নিদিব। আৰু ইয়াৰ কলেজৰ চৌহদ চাওকচোন, পৰিৱেশটো আচলতে ভালেই লগা পিছফালৰ। আৰু এতিয়া মই পাই গ'লোঁ কলেজৰ সন্মুখ। দেখি একদম মনটো হাত পৰি গৈছে পালোঁ বুলি, কাৰণ গাড়ীৰ জাৰ্ণি মই গাড়ী উঠি বহুত বেয়া পাওঁ আচলতে। আৰু কলেজৰ সন্মুখ খুব বেছি ভাল লাগি গ'ল মনটো। এইজনী হৈছে মোৰ মামাৰ ছোৱালী, একদম কেমেৰা সন্মুখত ওলাব নিবিচাৰে। কেমেৰা সন্মুখত ওলালে কেমেৰাটো কিয় ওলাইছে, বন্ধ কৰ, ভিডিঅ' নকৰিবা এনেকৈ কৈছে। আৰু সেইজনী মোৰ ফ্ৰেণ্ড, তাই আচলতে মাতি আছে নাহে কিয়, মই ৰখি আছোঁ বুলি। আৰু এতিয়া আমি পাই গ'লোঁ আমাৰ অফিচ ৰুম। আৰু অফিচ ৰুমত কপি দি আছে, ইয়াত দেখিছানে। আৰু অফিচ ৰুমৰ কাষতে এটা মোৰ বহুত প্ৰিয় বস্তু পাই গ'লোঁ গাইজ। ইয়াত দেখিছানে আমলখি লাগি আছে। মোৰ লোভে লাগি গৈছে, জিভা পানী পৰি গৈছে, কিন্তু কি কৰিবা, হাতেৰে যিহেতু লাগ নাপায়, জিভাৰ পানী লোভ কৰোঁতেই গ'ল। আৰু কপি লৈ আহি আমি এতিয়া বহি আছোঁ। বহি ভাবিলোঁ আমি কিবা এটা খাই লওঁ। আৰু যিহেতু তিনিওটাৰে ঘৰ আমাৰ বেলেগ বেলেগ, ৰাস্তা বেলেগ যাব লাগিব, সেইকাৰণে আমি কিবা এটা খাই লওঁ, ৰোল খাই ল'লোঁ। গতিকে আজিলৈ আহিছোঁ, বাই বাই।